বন্ধুসকল, আজি আমি কথা পাতিম ডিজিটেল জব কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰি। আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ যোগেদি আপুনি ডাউনলোড কৰিব পাৰিব ডিজিটেল জব কাৰ্ড। গতিকে আজিৰ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাওক। হয়, আপোনালোকে চাৰ্চ কৰি ল'ব গুগলত এনৰেগা NREGA বুলি চাৰ্চ কৰি পিনে চাৰ্চ কৰি দিব। দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ৰ'ব মই ডেস্কটপ মোড কৰা নাছিলোঁ, ডেস্কটপ মোডটো কৰি লওঁ। তাৰপিছত আপোনালোকে তললৈ যাব, তাৰপিছত গ্ৰাম পঞ্চায়ত বুলি দেখিছে নহয়, সেইটো গ্ৰাম পঞ্চায়তত ক্লিক কৰি দিব। তাৰপিছত এই পঞ্চায়ত GPPS/ZP যোনটো আছে বাওঁ হাতৰ পৰা 2 নম্বৰটো, ৰ'ব মই জুম কৰি দেখা দিছোঁ। এইটো GPPS/ZP এইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত গ্ৰাম পঞ্চায়ত বুলি যে ওলাইছে, গ্ৰাম পঞ্চায়ত, ৰ'ব মই জুম কৰি দিছোঁ। গ্ৰাম পঞ্চায়তটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব আমাৰ সন্মুখত। তাৰপিছত এইকণত দেখিছে এই জেনেৰেট ৰিপৰ্ট বুলি দেখিছে নহয়, এইটো জেনেৰেট ৰিপৰ্ট, এইটোত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকৰ নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। মই আছাম বুলি চিলেক্ট কৰি লৈছোঁ। নেটটো বেয়া, কমপ্লেইন দি আছোঁ কিন্তু খোল নাখায়, স্পীড নহয়। এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আছামটো বাই ডিফল্ট হৈ থাকিব। ফাইনেন্সিয়েল ইয়েৰটো চিলেক্ট কৰি ল'ব আপোনালোকে। ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত এইবোৰ চব চিলেক্ট কৰি ল'ব। ফাইনেন্সিয়েল ইয়েৰ মই 2019 to 2020 চিলেক্ট কৰি লৈছোঁ। চিলেক্ট ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্ট যোনটো চিলেক্ট কৰি ল'ব। মই লখিমপুৰ চিলেক্ট কৰি দিছোঁ। তাৰপিছত আহে ব্লক, আপোনালোকৰ এৰিয়া ব্লক যোনটো সেইটো চিলেক্ট কৰি ল'ব। মোৰ কৰুণাবাৰী ব্লক চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আহে পঞ্চায়ত, চিলেক্ট পঞ্চায়তত দবাই নিজৰ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। মোৰ দক্ষিণ লালুক পঞ্চায়ত চিলেক্ট কৰি লৈছোঁ। আৰু প্ৰচিড বুলি যে আছে সেইটোত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত এই R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যনৰ 5 নম্বৰ লাইনটো যোনটো জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক পঞ্চায়তৰ আণ্ডাৰত যিমান জব কাৰ্ড হোল্ডাৰ আছে সকলোৰে নামবোৰ ওলাই আহিব। মই এনে এটা অ'পেন কৰি দেখাই দিছোঁ আপোনালোকক কেনেকুৱা হয়নো জব কাৰ্ডটো, ডিজিটেল জব কাৰ্ডটো চাই লওক। তাৰপিছত আপোনালোকৰ মাজত এয়া ডিজিটেল জব কাৰ্ডটো ভিউ হৈ পৰিছে। আৰু আপোনালোকৰ ইয়াত কিমান টকা এতিয়ালৈকে আৰ্ণ কৰিছে জব কাৰ্ড যোগে চব ওলাই পৰিব। ফাইনেন্সিয়েল ইয়েৰ কিমান টকা ঘটিছে গোটেই লিষ্টটো ওলাই পৰে। বেক কৰি লওঁ। এতিয়া কথাটো হ'ল ইয়াততো 2000 ওপৰত লিষ্ট আছে, গতিকে আপোনাৰ নামটো কেনেকৈ বিচাৰি উলিয়াব, গোটেইটো বিচৰাটো ইমান সম্ভৱপৰ নহয়। গতিকে এই 3টা যে বটন দেখিছে এইটোত ক্লিক কৰিব।
তাৰপিছত শ্বেয়াৰ অপশ্যনটো দেখিছে নহয়, এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰিণ্ট বুলি অপশ্যন এটা ওলাব, প্ৰিণ্ট তলত প্ৰিণ্ট বোলা অপশ্যনটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ছেভ এজ PDF হৈয়ে আছে মোৰতো, আপোনালোকৰ ছেভ এজ PDF কৰি ল'ব বাওঁহাতে থকা ওপৰত, আৰু সোঁহাতে ডাউনলোড PDF বোলা অপশ্যনটো আছে, সেইটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত প্ৰিপেয়াৰিং প্ৰিভিউ ওলাব। এনেকৈ আপোনালোকৰ যদি মন যায় নামটো চেঞ্জো কৰি ল'ব পাৰে, ৰিনেম কৰি ল'ব পাৰে, এনেকুৱাকৈ ৰিনেম কৰি ল'ব পাৰে। মই ৰিনেম নকৰি যিটো আছে সেইটোৱে ছেভ কৰি দিলোঁ। ছেভ হোৱাৰ পিছত এতিয়া মই বেক কৰিছোঁ, আপোনালোকক দেখাই দিছোঁ কেনেকৈ আপোনাৰ নামটো বিচাৰি ওলাব। ফাইল মেনেজাৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফাইলটো দিয়াই পিনে তাৰপিছত এইটো PDF ফাইলত অন কৰি ল'ব। মোৰতো PDF ৰিডাৰত অন কৰিব। এনেকৈ ওলোৱাৰ পিছত এনেকৈ ওলাব গোটেই ইণ্টাৰফেচটো। জুম আউট হোৱাৰ পিছত PDF একেবাৰে ওপৰত চাইছে চাৰ্চ বটনটো দবাই পিনে আপোনালোকৰ যি নাম সেইটো ক্লিক কৰি দিব, মানে টাইপ কৰি দিব নামটো টাইপ কৰাৰ পিছত সম্পূৰ্ণ নামটো টাইপ কৰাৰ পিছত আপোনাৰ সেইটো ID টো ওলাই পৰিব। ID টো উলিয়াৰ পিছত আপুনি ID টোত জাষ্ট ক্লিক কৰি দিলেই হ'ল। চাওক কেনেকৈ কৰোঁ। ID টোত ক্লিক কৰাৰ পিছত আপোনালোকক সুধিব অপেন উইথ, ক্ৰমত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক গোটেই জব কাৰ্ডখন, ডিজিটেল জব কাৰ্ডখন ওলাই আহিব এনেকৈ। তাৰপিছত আপোনাৰ যদি মন যায় তেতিয়া প্ৰিণ্ট আউট উলিয়াই ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কিবা এটা শিকিব পাৰিছে। যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰো কৰি দিব আৰু কমেণ্টো কৰি দিব। আৰু যদি নতুনকৈ আহিছে চেনেলত তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা সেই ঘণ্টা বটনটো ক্লিক কৰিব নাপাহৰিব।